জাতি বিরোধী হুঁশিয়ার 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 আমরা রাজ্য বিরোধী হুঁশিয়ার 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 নো এসটি নো রেস্ট নো রেস্ট নো রেস্ট নো এসটি নো রেস্ট নো রেস্ট নো রেস্ট নো গুনাপুর নো রেস্ট আয় আয় এই চুই চলিছে চলিছে চলিব এই সংগ্রাম চলিছে চলিছে চলিব এই সংগ্রাম চলিছে চলিছে চলিব বিজেপি সরকার হায় 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 বিজেপি সরকার হায় 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 বিজেপি সরকার পোটারক 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 নরেন্দ্র মোদী পোটারক পোটারক ভূমিপুত্ৰ প্ৰজাতি জনগোষ্ঠীৰ অস্তিত্ব যি সংগ্ৰাম এই অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত সদৌ প্ৰজাতি ছাত্ৰ সন্থাই আজি অসমৰ প্ৰতিখন জিলাতে প্ৰজাতি জনগোষ্ঠীৰ জনজাতিকৰণ লগতে ঐতিহাসিক কমতাপুৰ পুনৰুদ্ধাৰৰ কাৰণে আজি আমি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইতিমধ্যে অসমৰ প্ৰতিখন জিলাতে আমাৰ এই কাৰ্যসূচী ৰূপায়ণ হৈ আছে। চৰকাৰে আপোনালোকক কেএছি প্ৰদান কৰিছে, তাৰপিছত জনজাতিকৰণ অতি সোনকালে হ'ব বুলি কথা দিয়াৰ পিছত আপোনালোকে আন্দোলন অব্যাহত ৰাখিছে। তো আজিৰ তাৰিখত চৰকাৰে যি আমাক কেএছি প্ৰদান কৰিছে, এই কেএছি আপোনালোকে জানে অবিভক্ত গোৱালপাৰা বুলি কৈছে, কিন্তু আজিৰ তাৰিখত যি অবিভক্ত গোৱালপাৰাৰ কথা কৈছে ই মানে আজিৰ তাৰিখত অবিভক্ত গোৱালপাৰা হৈ থকা নাই। যি পুৰণি অবিভক্ত গোৱালপাৰা, আগৰ 4খন জিলালৈ অবিভক্ত গোৱালপাৰা আছিলে, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰা। কিন্তু আজিৰ তাৰিখত আপোনালোকে দেখা পাইছে আপোনাৰ গোৱালপাৰা জিলাত 70% আৱাসত সোমাই গ'ল, আপোনাৰ কোকৰাঝাৰ জিলাৰ 100% বিটিচিত সোমালে, আপোনাৰ ধুবুৰীৰ কিছু অংশ আপোনাৰ বিটিচিত সোমালে, লগতে বঙাইগাঁও জিলাৰ পৰা আপোনাৰ ভাগ হৈ চিৰাং জল এখন আপোনাৰ বিটিচিত সোমাই গ'ল। তেনেহ'লে আপোনাৰ যিখিনি জেগালৈ আপোনাৰ মানে চৰকাৰে যি আমাক কেএছি মানে প্ৰদান কৰিছে, আমাৰ এইখিনি জেগালৈ মানে আমি সন্তুষ্ট নহয়। কাৰণ অসমত ইমান বৃহৎ জনগোষ্ঠী, আমি নিয়াৰ এবাউট 40 লাখ প্ৰজাতি জনগোষ্ঠী মানুহ আছোঁ আমি ইয়াত, কিন্তু আমাৰ ইমান সংখ্যা থাকিও যিয়ে আমাৰ ন্যূনতম এটা ঠাইত তেখেতসকলে কেএছি প্ৰদান কৰিছে, আমি একেবাৰে সন্তুষ্ট নহয়। আৰু আমি চৰকাৰক আবদাৰ কৰিছোঁ, এই আমাৰ কেএছিত আমাৰ যিবিলাক আমাৰ জাগা এতিয়া সমূহ অন্তৰ্ভুক্তকৰণ কৰা নাই, আমি বৰপেটালৈকে আপোনাৰ দৰং জিলালৈকে আমাৰ কেএছি অন্তৰ্ভুক্ত কৰিব লাগে বুলি আমি দাবী জনাইছোঁ ইতিমধ্যে।